আজি শপত গ্ৰহণ হ'ল মই ধন্যবাদ দিছোঁ আমাৰ আগ্ৰামা মহিলাৰী ছাৰক আৰু আমাৰ হিমন্ত বিশ্ব শৰ্মা ছাৰক মই ধন্যবাদ দিছোঁ আজি 2টা বজাত মই শপত গ্ৰহণ কৰিলোঁ আৰু অফিচ কৰিম মই অফিচ এতিয়ালৈকে কৰা নাই অফিচ ষ্টাফবিলাকক আমাৰ অফিচাৰবিলাকক মাতি পেলাই বিভাগীয় যে দায়িত্ব এই দায়িত্বৰ ডিপাৰ্টমেণ্টৰ সম্পৰ্কে মই আগত বুজি ল'ম বুজাৰ পিছত মই অটনিৰ পৰা কৈ আছোঁ যে ৰাইজৰ স্বাৰ্থৰ কাৰণে মই কাম কৰিম যাতে আমাৰ হাগ্ৰামা মহিলাৰীৰ যি সপোন এই সপোনটো যাতে বাস্তৱত থাকে হয় এইটো মই কামনা কৰিছোঁ আৰু মই ঈশ্বৰৰ পৰা আৰু ৰাইজৰ পৰা মই আশীৰ্বাদ বিচাৰিছোঁ যাতে সকলোকে মই মৰম দিব পাৰোঁ এইটো আশা কৰিছোঁ আৰু সকলোৰে যি নেকি সমস্যাবিলাক আছে এই সমস্যাবিলাকক যিমান পাৰোঁ সমাধান কৰাৰ কাৰণে মই চেষ্টা কৰিম আৰু যি ডাঙৰ ডিচিশ্যন ল'ব এই ডাঙৰ ডিচিশ্যনবিলাক ডিপাৰ্টমেণ্টেল অকলে ডিচিশ্যন ল'ব নোৱাৰে আমাৰ BTCত কেবিনেট মিটিং বহে এই কেবিনেটত আৰু আমাৰ হাগ্ৰামা মহিলাৰী ছাৰ আছে চিফ আছে তেখেতৰ এডভাইচ আৰু নিৰ্দেশতে মই কাম কৰিম বেলেগ এইটোকে কৈছোঁ মই বিভাগীয় আমাৰ অফিচাৰবিলাকৰ লগত মাতি পেলাই মিটিং কৰিব লাগে ক'ত কি হৈছে হোৱা নাই ক'ত বেদখল হৈছে না হোৱা নাই আমাৰ ৱাইল্ড লাইফৰ ব্যৱস্থা কেনেকুৱা আছে কেনেকুৱা আমি আমাৰ বন ফৰেষ্টটো আমি কেনেকুৱা সুৰক্ষা কৰিম প্ৰটেকশ্যন কৰিম ৱাইল্ড লাইফটো আমি কেনেকুৱা প্ৰটেকশ্যন কৰিম আৰু কেনেকুৱা আগবাঢ়ি যাম এইবিলাক গোটেই বস্তুটো লাহে লাহে আজি মানে গোটেই কথাটো মই ক'ব নোৱাৰিম যিহেতু আজিহে প্ৰথম মই শপত গ্ৰহণ লৈছোঁ আৰু কোনো অফিচাৰ লগত মই এতিয়ালৈকে আলোচনা কৰা নাই লগ পাইছোঁ কিন্তু এনেকুৱা বিভাগীয় ভিতৰুৱা ওপৰত আৰু ভিতৰত কি হৈছে হোৱা নাই এইবিলাকক মই এতিয়ালৈকে মই আলোচনা কৰা নাই